তো নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতি নাথ আৰু আপোনালোকে চাইছে ৰূপজ্যোতি নাথ। আপোনালোকে স্ক্ৰীনখনত নিশ্চয়কৈ দেখিছে ৰাকেশ চিয়ান্দাৰ নতুন গান আহিবলগীয়া বাজাজ 30 নৱেম্বৰ দিনাখন তেখেতে ৰিলিজ দিব 2019 চনৰ। বহুত ধুনীয়া হৈছে গানটো, আহকচোন আমি শুনো। শুনাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্লিজ দবাই থৈ যাব। তো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুত ধুনীয়া হৈছে গানটো, তো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ চেনেলটো। বাজাজ স্কুটাৰ চলাই যাম মই নাই তোৰে লৈ ঘৰলৈ ইণ্ডিকেটৰ জ্বলাই যাম মই নাই